এৰী সূতা চাল কাপোৰ কেনেকৈ বব লাগে তাকে দেখুৱাম। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। সিজাই এই সূতাখিনি এনেকৈ খচিছোঁ, তাৰপিছত এনেকৈ শুকুৱাই দিব লাগে খচি। এনেকৈ মিঠাতেল অকণমান দি ল'ব লাগিব, তেতিয়া বলে পিছল হয়, মহুৰা বাতিবলৈও ভাল হয়। গোটেইখিনি এনেকৈ দি ল'ব লাগে, দি পিনি অলপ কোমল হোৱালৈকে থ'ব লাগিব। শুকুৱাওঁতে তেতিয়া শুকোৱাৰ পিছত আকৌ এনেকৈ মই পাহৰিলোঁ মানে মিঠাতেল দিবলৈ তেতিয়া সিজাওঁতে, সেইকাৰণে এতিয়া মিঠাতেল অকণমান দি পিনি তিয়াই লৈছোঁ। এতিয়া তিয়াই পিনি তাৰপিছত মহুৰা বাতিলে ধুনীয়া হৈ থাকে, পিছল হৈ থাকে। এনেকৈ গোটেইখিনি চৰিয়া অকণমান ডাঙৰ চৰিয়া এটাত হেৰি কৰিব লাগে, মই সৰু চৰিয়া এটাতে হেৰি কৰিলোঁ। তিয়াই পিনি মিঠাতেল অকণমান দি চাই থাকক। এনেকৈ অকণমান লহুকা হ'ব লাগিব, দিয়াৰ পিছত তেতিয়াহে মহুৰা বাতিবলৈ ভাল। ইয়াত অকণমান কম হ'ল, আৰু অকণমান দি দিছোঁ মিঠাতেল। তাৰপিছত অকণমান ভালকৈ খচি পিনি কোমল হ'বলৈ দি পিনি তাৰপিছত গোটেইখিনি হেৰি কৰি লৈ পিনে এনেকৈ হেৰি কৰিব, এনেকৈ হেৰি কৰি জুকিয়াই পিনি মেলি দিব লাগিব। তাৰপিছত এতিয়া এই নেচাটো অলপ সৰু হ'ল, সেইকাৰণে মই এই সৰু চেকিটো দুডাল মাৰি হুলকাই থৈ দিছোঁ। এইটো দুডাল মাৰি হুলকাই পিনি এনেকৈ বাতিছোঁ। আপোনালোকৰ যদি এনেকৈ নেচাবিলাক সৰু হয়, প্ৰায় এনেকুৱাবিলাক নেচাবিলাক অকণমান সৰুৱে হয়, সেইকাৰণে এনেকৈ কৰি ল'ব লাগে।